নমস্কাৰ তো আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ প্ৰথম ব্লগ তো আমাৰ চেনেলটোৰ নাম হৈছে বনৰীয়া আজি আমি প্ৰথম ব্লগ এটা দিওঁ বুলি ভাবিছোঁ তো এতিয়া আমি আছোঁ নেপালত সেইটো এটা দীঘলীয়া কাহিনী একচুৱেলি আমি নেপালৰ ট্ৰিপ প্লেন কৰা নাছিলোঁ আমি যাবলৈ লৈছিলোঁ ভূটানলৈ তো তাত আমাৰ অলপ ডকুমেণ্টছৰ কিবা কিবি খেলি মেলি মানে আপোনাৰ অৰিজিনেল ভোটাৰ কাৰ্ডটো নাছিলে EPIC তাত কনচিডাৰ নকৰে তো সেইবোৰ বাৰু বেলেগ এদিনা কম তো সেই ট্ৰিপটো কেঞ্চেল হোৱাৰ পিছত আমাৰ হাতত যিহেতু সময় আছিলে ছুটি লৈ থোৱা আছিলে তো আমি ভাবিলোঁ নেপাল অলপ যিহেতু ওচৰত পৰে আমি নেপালৰ পৰাই আহোঁগৈ তো ফাইনেলি আহি আমি আজি ইয়াত পালোঁহি এতিয়া আমি আছোঁ চাৰাংকোট বুলি এটা হিল আছে তো তাতে এটা জেগা নেপালৰ তাতে আছোঁ আৰু তাত ভানজিয়াং ৰিজৰ্ট বুলি এখন আছে হয়তো মোৰ প্ৰনাউন্সিয়েশ্যনটো অলপ ভুল হ'বও পাৰে আপোনালোকে চাৰ্চ কৰি চাই ল'ব তাতে আছোঁ আৰু নেক্সট আমি আমাৰ বাকী কি আমি এক্সপ্ল'ৰ কৰিলোঁ ইয়াত নেপালত আহি এইটোতো আমাৰ একেবাৰে প্লেন ট্ৰিপ নাছিলে তো আমি ইমান জেগাও এক্সপ্ল'ৰ কৰিব নোৱাৰিলোঁ যিখিনি গৈছোঁ সেইখিনি আপোনালোকক দেখাম আৰু আপোনালোকে চাব কাহিনীও কম শুনিব সেয়াই চাই থাকক এতিয়া আমি গৈ আছোঁ কান্দি ভিলেজৰ ফালে এই ঠাইখন পোখাৰা য'ত আমি এতিয়া আছোঁ তাৰ পৰা প্ৰায় 30 কিলোমিটাৰমান দূৰত আছে আৰু সেই ঠাইৰ পৰা আমাৰ আজি অষ্ট্ৰেলিয়ান বেছ কেম্পৰ যি ট্ৰেকিং সেয়া ষ্টাৰ্ট হ'ব এতিয়া সময় বাজিছে ৰাতিপুৱা 8টা বতৰটো অকণ বেয়া বৰষুণৰ কাৰণে অলপ আমাৰ ওলোৱা দেৰি হৈছে বাৰু যি কি নহওক চাওঁচোন কি হয় ট্ৰেকিং কেনেকৈ আৰম্ভ কৰিব পাৰোঁ देखिए पूरा लेक है यहाँ पे ये पीछे सब लेक नेपाली चूल्हो मतलब नेपाली खाना वो आग में बनाता है ना उसको चूल्हो बनता है लकड़ी बाल के आग में खाना बनाता है लोकल खाना बनाता है उसको এয়া আমি আছোঁ অষ্ট্ৰেলিয়ান বেছ কেম্পৰ এটা ৰেষ্ট পইণ্টত বতৰ বহুত বেয়া আৰম্ভণিৰ আমি ক্লিপবোৰ লোৱা নহ'লে ৰেইনকোট পিন্ধি এতিয়া ট্ৰেকিং কৰি আছোঁ চ' ফাইনেলি বতৰটো অকণমান ভাল কৰিছে এতিয়াহে আমি ভালদৰে ট্ৰেকিংটো আৰম্ভ কৰিব পাৰিম আৰু ইয়াৰ পিছৰ কিছু ক্লিপ আমি আপোনালোকক দেখুৱাই যাব পাৰিম একো নাই টিকলো যুগ ক'ত আছে কৰিবা ৰ'বা ইমান পলাইছে যে ক'ত আপোনাৰ এই ৰাম মোৰ লাগিছে নেকি খুলি দিয়া জোতাযোৰ তো দেখিছে আপোনালোকে ট্ৰেকিঙত আহিলে অৱস্থাটো কি হয় মোৰ লগৰ দুজনকে জোকে ভৰিত খাই তেজ উলিয়াই অৱস্থা নাইকিয়া কৰি দিছে যেনে তেনে মই বাচি আছোঁ ভগৱানে আৰু নেক্সট বাকী থকা ৰাস্তাকণো বচাই দিলেই হ'ল আৰু দেই আটাইতকৈ বেয়া পোৱা ভয় লগা বস্তুটোৱে মোৰ হৈছে জোক সেইটোৰ পৰা যেনে তেনে মই হাত সাৰি থাকিব পাৰিলে হ'ল আৰু দেই সেই ভিউটো চাওক আমি এতিয়া আছোঁ একদম ওপৰত অষ্ট্ৰেলিয়ান কেম্পলৈ গৈ আছোঁ আৰু আহি ইয়াত পাইছোঁহি আৰু অলপ আছে বাকী এতিয়া দেখিছে আমি ফাইনেলি আহি পেলাই অষ্ট্ৰেলিয়ান বেছ কেম্প পালোঁহি তো ইয়াৰ পৰা ভিউটো বহুত বেছি ধুনীয়া আৰু আমি দেখুৱাই থাকিম আৰু দেখিবলৈ পাইছোঁ যে ইয়াত আপোনাৰ খোৱা লোৱাৰ ব্যৱস্থাও আছে ধুনীয়া ৰেষ্টুৰেণ্ট আছে আৰু থকাৰ কাৰণে সুবিধা আছে একচুৱেলি এই ট্ৰেকিংটো অলপ দীঘলীয়া হয় ইয়াৰ পৰা আৰু 3 দিনৰ ট্ৰেকিং কৰিব পাৰি ওপৰলৈ যাব পাৰি আমি যিহেতু ছাডেন প্লেন কৰিলোঁ আমাৰ হাতত ইমান সময় নাই সেইকাৰণে আমি ইমান দূৰলৈকে নাযাওঁ যি হ'লেও যিসকলে সেই ট্ৰেকিংটো কমপ্লিট কৰে তেওঁলোকে ইয়াত বেছ কেম্পত অলপ জিৰাই খটাই ৰুম লৈ তেওঁলোকে আকৌ নিজৰ যাত্ৰা আৰম্ভ কৰিব পাৰে তাৰ কাৰণে সুব্যৱস্থা কৰা আছে আপোনালোকে চাই আছে ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা আমি ফাইনেলি পালোঁহি অষ্ট্ৰেলিয়ান কেম্প আমি এনজয় কৰি আছোঁ আচলতে ট্ৰেকিঙৰ সেইটোৱেই ডাঙৰ কথা যে আমি যিমানেই লাগিলে কষ্ট কৰি নাহোঁ বাটটো যিমানেই দুৰ্গম নহওক যেতিয়া আমি একদম আমাৰ গন্তব্যস্থান পাই যাওঁগৈ তাৰপিছত চব দুখ কষ্ট ভাগৰ গুচি যায় মনত যিটো শান্তি লাগে সেইটো বুজাব নোৱাৰোঁ তো আমি এতিয়া বেছি দেৰি ইয়াত নকৰোঁ ঘূৰি যামগৈ আমি
আৰু ঘূৰি গৈ পেলাই আমি আমাৰ যিহেতু ৰিজৰ্টখনো ধুনীয়া, আমাৰ সন্ধিয়াটো অকণমান এনজয় কৰিম। আমাৰ লগত থকা পিনাকে বৰ ধুনীয়া গান গায়, তাক গানো শুনিম, আপোনালোককো দেখাম সৰু ক্লিপ, চাই থাকক। এতিয়া আমি আছোঁ পোখৰা টাউনত, ষ্ট্ৰীট নাম্বাৰ 21। তো আমি টাউনত অলপ চাই আছোঁ কি কি পায় বস্তু, ইয়াতে লোকেল টি মাৰ্কেট আছে, দেখাই আছোঁ আপোনালোকক। লেকৰ ফালে গৈ আছোঁ আমি, সেইফালে দেখিবলৈ পাব লেক আছে। হেৰি খাবা নেকি প্ৰন? মই আগুৱাই দিছোঁ। ভিডিঅ'হে কৰিছে। কি ভিডিঅ'? বৰষুণত আমি আহি আছোঁ এতিয়া পুৰা নেপালৰ ষ্ট্ৰীটছত। ইয়াতে ৰওঁ নি? দোকান এখন বিচাৰি ৰ'ব নোৱাৰি। বৰষুণ দি আছে কাৰণে ৰখিব লগা হৈছে, কিন্তু বৰষুণ দিলেও বেয়া লগা নাই, ভাল লাগে। ইয়াত এটা আপোনালোকে মন কৰিব, চব গ্ৰচাৰীৰ দোকানতে ইয়াতে মানে ৱাইন মদ পায়েই। সেইখন দেখিছে গ্ৰচাৰীৰ দোকান। তেওঁলোকে ট্ৰাই কৰিব পাৰে, লোকেল ৱাইন ইয়াৰ ভালেই হয়। দুটা ডায়েৰী লৈছোঁ, 150 পাৰ পিচ, নেপালী ৰুপিজ, তো 300, তো ইণ্ডিয়ান ৰুপিজ মই 500 দিলোঁ আৰু ঘূৰাই পালোঁ নেপালী 500, সেইটোৱে জানো।
কাইলৈ যামগৈ, অলপ বেয়া লাগিছে। মানে আহি ভাল লাগিলে, মানুহখিনি বহুত ভাল, খানাটোও ভাল, অসমৰ নিচিনাই প্ৰায় পাব। মানে কিছুমান জেগাত গ'লে এনেকুৱা হয় ন, খানাটো নিমিলে, কিন্তু ইয়াত আহি মানে সেইটো ফিল কৰা নাই। আৰু আপোনাৰ পইচাটোতো গম পাইছে, কাৰেঞ্চিটো কিমান ডিফাৰেঞ্চ। তো বজাৰ কৰিও ভাল লাগে। তাৰপিছত ৱেডাৰটোতো ইয়াততো গৰম সিমান নাই বাৰু, মাজে মাজে বৰষুণ দি থাকে। এইটো ছিজনত মানে এনেই যোনটো ছিজন ষ্টাৰ্ট হয় অক্টোবৰৰ পৰা, তাত হয়তো ইমান বৰষুণ নাপাব, বতৰ ভাল পাব। যি হ'লেও বাৰু ভাল লাগিল। মানে ইয়াৰ পৰা আমাৰ যোনটো আমি জাৰ্ণি হ'ল ইয়ালৈকে, সেইটোত অকণমান কষ্টকৰ আছিলে, কিন্তু আহি পেলাই মানে ৱৰ্থ ইট আৰু। যিমান ভাবিছিলোঁ তাতছে বেছি ভাল পাইছোঁ। এইটো আমাৰ ৰুম, এটিক। তো ইয়াৰ কাৰণে আমি বেলেগকৈ এটা ভিডিঅ' বনাইছোঁ। যদি ৰুমৰ ডিটেইলছ আপোনালোকৰ লাগে, ৰুম টুৰটো, তেতিয়া আপোনালোকে এই লিংকটোত গৈ ক্লিক কৰিলে পাই যাম। বাকী আমি এতিয়া গৈ আছোঁ অন্নপূৰ্ণাৰ ৰেঞ্জৰ পিক এটা চাবৰ কাৰণে। ওপৰৰ পৰা দেখা পাওঁ নেকি ভালকৈ, এবাৰ চাওঁগৈ। সেইটো প্ৰথমতে আছে এটা পিক, সেইটো হৈ গ'ল আপোনাৰ অন্নপূৰ্ণা চাউথ। নেক্সট আহিলে এইটো অলপকৈ যে ওলাই আছে একদম পূৰা পিক, সেইটোৰ নাম হৈ গ'ল কি মাচাপুচ্ৰি। অকণমান প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, চাই ল'ব, আমি ডিটেইলছ লিখি দিম তলত। নেক্সট আহিলে এইটো, তাৰপিছত যোনটো হাই পিক দেখিছে সেইটোৰ নাম হৈ গ'ল অন্নপূৰ্ণা 4। তাৰ নেক্সটটো হৈ গ'ল অন্নপূৰ্ণা 2। সেইকেইটা ডাৱৰৰ কাৰণে গোটেইখিনি ওলাই অহা নাই, যিখিনি আমি দেখিছোঁ আৰু। একদম ইয়াৰ পৰা তালৈকে পূৰা ৰেঞ্জটো আছে। আমি এতিয়া ডাৱৰৰ কাৰণে দেখাব পৰা নাই, অহা নাই ক্লিয়াৰ, কিন্তু মানে বহুত ধুনীয়া। फोटो खींच रहे, अभी हम मतलब एंट्री का एक वीडियो बनाए। हाँ एंट्री का, ठीक है हाँ। बोलिए, आप ऐसा बोलिए আমি আছোঁ বানজিয়াং ৰিজৰ্টত। তো এইটো এণ্ট্ৰি, আমি এতিয়া ভিতৰলৈ লৈ যাম আপোনালোকক। আমাৰ ইয়াতে अब जब मैडम जी इधर से आ रहे थे, Sunshine, blue skies, gotta cry. Nearly supposed to cross crying. Feel the pain, oh yeah. Listen, I love you. Night sounds strange. I wish you would rain. I'm nearly supposed to cry. I wish you would rain. I wanna go outside. I wish you would rain. Sunshine. একো নাই। অলপ আৰু এক্সপ্ল'ৰ কৰি আহোঁ ৰিজৰ্টখনত কি আছে। হেল্ল' চিম্পি। हेलो, কি ধুনীয়া ভিউ, অলপ দেখাই দিওঁ। চাহখনত গৰম কৰি ঘৰৰ ভিতৰত থৈ দিলে কি
ঠাণ্ডা কৰি আৰু ফ্ৰিজৰ সোমাই থ'লে বাবল বাবল